সবাই গাড়ি একটু আমরা তো নিয়ে গাড়ি আয় কাছে তোমার দিলে নালাগে নালাগে এইখিনি যদি অলপ পাকল এইখিনি মেলা খাব
সকলোকে পৰিচালনা কৰিবৰ কাৰণে আমাৰ কাৰ্যনামা সভাই এখনি কাৰ্যসূচী আমাৰ কৰে গতিকে আপোনালোকৰ দেখা কাৰ্যসূচী মাত কৰিছোঁ বতাহজুৰি নিৰ্বাচী তৰুণ শইকীয়া বাপজন আপোনাক বিচাৰি বিজয় দাস বাপজনক আমাৰ ৩ নং অনুসন্ধান কাৰ্যালয়ত বহুসভা ধৰি অপেক্ষা কৰি আছে। আপুনি য'তেই নাথাকক কিয় কণতো পলমে আহি আমাৰ ৩ নং অনুসন্ধান কাৰ্যালয়ত তৰুণ শইকীয়া বাপজনক লগ ধৰক। কৃষ্ণ কলাইগাঁও নিৰ্বাচী জিতেন ডেকা বাপজনা এটি মানিবেগ হেৰাইছে। কোনোবা যদি সদাশল ব্যক্তিয়ে মানিবেগটি পাইছে আমাৰ
3 নং অনুসন্ধান কাৰ্যালয়ত জমা দিলে নথৈ আনন্দিত হম। কৃষ্ণ। আইসকল আৰু সোঁচাইডত বাপসকলক লাইন হ'বৰ বাবে সেৱা কৰিছোঁ। বাওঁ চাইডটো কেৱল আইসকলৰ বাবে আৰু সোঁ চাইডটো কেৱল বাপসকলৰ বাবে। সেয়েহে যিসকল বাপ বাওঁ চাইডৰ লাইনত থিয় হৈ আছে তেখেতসকলক সোঁ চাইডলৈ যাবলৈ সেৱা কৰিছোঁ আৰু যিসকল আই সোঁ চাইডে থিয় হৈ আছে তেখেতসকলক বাওঁ চাইডে আহিবৰ বাবে সেৱা কৰিছোঁ। প্ৰৱেশদ্বাৰত কিছু বিজুতি ঘটিছে, সেয়েহে আইসকলক বাওঁফালে আৰু বাওঁফালে সোঁফালে লাইন হৈ এজন এজনকৈ প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰি আহোম গ্ৰহণ কৰিবৰ বাবে সেৱা কৰিছোঁ। কৰোণাকান্ত কলিতা মন্ত্ৰ আৰু আপোনাক মনোজ কোঁৱৰ বাপ জনাই আমাৰ 3 নং অনুসন্ধান কাৰ্যালয়ত লগ ধৰিবলৈ বহু সময় ধৰি অপেক্ষা কৰি আছে। আপুনি গোটেই মনোজ কোঁৱৰ বাপ জনাই আমি সেকেন্ড নাম্বার দেওয়ার ব্যবস্থা করি। সীমান্ত শংকৰদেৱ সংঘৰ 3 নম্বৰ দি দিয়ক। খাব নালাগে। 3 নম্বৰ যদি বহিছে অন্ন দিয়া বুলি গম পালো সেইবোৰ দি দিয়ক। তাৰপিছত তাক খোৱাৰ ব্যৱস্থা নকৰিব দেই। সেইকাৰণে 3 নম্বৰ বহিবলৈ নিদিব। এইবাৰ নিদিব আৰু তেওঁলোকে বুজি পোৱা আঞ্চলিক সংগঠন প্ৰাথমিকে ৰঞ্জু গগৈ আপত্তি কৰা যে আপোনাক বিচাৰি ইন্দ্ৰেশ্বৰ গগৈ বাবু চাৰে আমাৰ 4 নং ঘটনা কক্ষত অপেক্ষা কৰি আছে। আপোনাৰ লগৰ বাবু চাৰে লগ কৰিবলৈ আমি সেৱা নিবেদন কৰিলোঁ। গোলাঘাট জিলা শিবিৰৰ সন্মুখত থকা AR05C8601 গাড়ীখন আৰু AR05C1677 মেজিক গাড়ীখন আঁতৰাই দিবলৈ আমি বিনম্ৰভাৱে সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ। এটি বিশেষ ঘোষণা। নলবাৰী জিলাৰ ৰাজকোষী লক্ষী বেজবৰুৱা আপোনাক লগ পাবৰ কাৰণে শ্ৰীমতী
কিৰণ আয়ে আমাৰ 4 নং ঘোষণা কক্ষত ৰৈ আছে গতিকে আপুনি সেই তেখেতক লগ ধৰক পুনৰ কৈছো নলবাৰী জিলাৰ ৰাজখুচিৰ লক্ষী বেজবৰুৱা আপোনাক লক্ষী বেজবৰুৱা আপোনাক লগ পাবৰ কাৰণে আইজনী আমাৰ 4 নং ঘোষণা কক্ষত ৰৈ আছে কৃষ্ণ নলবাৰী জিলাত ৰাজখুচি গাঁৱৰ লক্ষ্মী বেজবৰুৱা কিৰণ আইজনী 4 নম্বৰ অনুমণ্ডল পক্ষ বিচাৰি ৰৈছে আপুনি গোটেইকে উদ্যোগসকলে আহি তেখেতক লগ ধৰক কৃষ্ণ এইখিনি বিশেষ নিউটেক সম্পৰ্কে আমি ঘোষণা কৰিবলৈ বিচাৰিছো গৰৈমাৰী ভেদাদি গৰৈমাৰী কলিমাৰ ডেকা এগৰাকী বৃদ্ধা যোৱাকালিৰ পৰা নিৰ্দেশ হৈ আছে ভেদাদি গৰৈমাৰী কলিমাৰ ডেকা নামৰ এগৰাকী বৃদ্ধা যোৱাকালিৰ পৰা নিৰ্দেশ হৈ আছে কোনো সদাশয় আৰবাতি বা বাবিচৰে লগ পালে Kalau
তৰকাৰী আমাৰ কি হ'ল মাইমে এই পিঠা ডাঙৰ আমাৰ চাৰিজন ঘোষণা পৰীক্ষা হৈ আছে গতিকে আপুনি তেখেতৰ লগ ধৰকচোন পুনৰ কৈছোঁ মৰিগাঁও জিলাৰ অশোক দাস গীতা দাস আপোনাৰ খবৰ আপোনাৰ অঞ্চল বিচাৰি আমাৰ চাৰিজন ঘোষণা হৈ আছে গতিকে যদি কোনো সদাশয় ব্যক্তি শিশুজনক পায় শিশুজন আপোনালোকে ঘোষণা কৰিব আপুনি যদি পায় তেনেহ'লে 1 নম্বৰ ঘোষণা কৰিব লাগিবলৈ অনুৰোধ জনোৱা হ'ল কৃষ্ণ কৃষ্ণ দৰং জিলাৰ সুব্ৰাংশী বাঞ্জনা আপোনাক বিচাৰি আপোনাৰ পৰিবাৰ যোগাযোগ আৰু অনুসন্ধান উপসমিতিৰ কাৰ্যালয় হৈ আছে আপুনি যেতিয়াই আছে আপোনাৰ পৰিবাৰক লগ ধৰি আছে কৃষ্ণ দৰং জিলাৰ অচ্যুত ৰাজবংশী বাঞ্জনা কৃষ্ণ আপুনি নলবাৰী জিলাৰ আপোনাৰ বিচাৰি যিবোৰ আছে একদম আছে তেখেতক আহি লগ কৰিব নলবাৰী জিলাৰ জাজিয়াবাৰী গাঁৱৰ অনুপম আপোনাৰ বিচাৰি যিবোৰ আছে একদম কেন্দ্ৰীয় সেৱাবাহিনীৰ সদস্য আপোনাক কেন্দ্ৰীয় সেৱাবাহিনীৰ কাৰ্যালয়ত বিশেষভাৱে বিচৰা হৈছে আপুনি যদি নামত আহিব আপোনাক বিচাৰি আপোনাৰ সুস্থ 1 নম্বৰ ভূগোলৰ গতিকে আপুনি লেটিখন বনাই আপোনাৰ গুণ আছে কৃষ্ণ দৰং জিলাৰ অচ্যুত ৰাজবংশী বাঞ্জনা আপোনাক বিচাৰি আপোনাৰ পৰিবাৰ যোগাযোগ আৰু অনুসন্ধান উপসমিতিৰ কাৰ্যালয় হৈ আছে আপুনি অনুষ্ঠিতভাৱে আপোনাৰ পৰিবাৰক লগ ধৰি কৃষ্ণ নলবাৰী জিলাৰ আমাৰ নামঘৰ কমিটিয়ে হওক বা অন্য কমিটিয়ে জমা দিব সেই মৰ্মে আমি তেৰা সমস্তৰ মোবাইল ফোনত যোগাযোগ ৰাখি যদিহে হেৰাই পাওঁ আমি দিয়াৰ ব্যৱস্থা ৰাখিম আমি আপোনাৰ বৰমা কবি কলিতাৰ গৰাকী
আমাৰ তিন নং অনুসন্ধান কাৰ্যালয়ত বহু সময় ধৰি অপেক্ষা কৰি আছে আপুনি আৰু গোটেই যিসকলে আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলকো আমি এখন গ্ৰহণ কৰিবৰ কাৰণে মই নাম ঘোষণা নকৰোঁ আইকনত লগা বঁটা প্ৰাপকক আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কোলাবৰী নিবাসী দীপিকা কলিতা এগৰাকী আপোনাক বিচাৰি আপোনাৰ প্ৰতি বিনোদ কলিতা বাক জনাই বহু সময় ধৰি অপেক্ষা কৰি আছে আপুনি অতি সোনকালে 3 নং অনুসন্ধান কাৰ্যালয়ত আহি আপোনাৰ প্ৰতি বিনোদ কলিতা বাপজনাক লগ ধৰক। কৃষ্ণ। ৰঙিয়া জিলাৰ মন্দিকৰ গাঁৱৰ প্ৰবীণ দাস বাপজনা আপোনাক বিচাৰি আপোনাৰ পত্নী মই পতাকা আমাৰ